Good morning guys. কি খবৰ আপোনালোকৰ? ভালে আছে সকলোৱে? মই আজি এটা আপোনালোকৰ ওচৰত মিনি ব্লগ লৈ আহিছোঁ। ব্লগটো আপোনালোকে শেষলৈ চাই থাকিব। এতিয়া যিহেতু ৰাতিপুৱা হৈছে, ৰাতিপুৱা উঠি বাচন বৰ্তন ধুই পিনে আকৌ মই যিহেতু চাহ খাব লাগিব, সেইবাবে চাহৰ বাবে পকৰি বনাইছোঁ। ৰাতিপুৱা এয়া পকৰি খাওক আপোনালোকে। যিহেতু ঠাণ্ডা বতৰ, ইফালে আকৌ মাইনাক লৈ আছোঁ। টিকলি মাইনাজনী টিকলি মাইনাক লৈ মই পকৰি বনাই আছোঁ। আৰু আনফালে যিহেতু আমাৰ এই লাকি বাবুৱে পঢ়া চাই আছে, পঢ়িবই নোখোজে, সি পঢ়া চাই আছে। কি পঢ়ি আছা তুমি? তাৰ থাৰ্ড ইউনিট টেষ্ট এক্সাম পৰীক্ষা আছে কাইলৈৰ পৰা, তাক পঢ়া চাব দি আছোঁ। ইংলিছ আৰু মেথছ আছে। আমাৰ খেতিয়ক ইফালে সিফালে কৰি আছে। ৰাতিপুৱাই মৰ্ণিং ৱাক কৰি আহি এতিয়া বহি আছে। চাহ খাই বোলে চাহ দিব লাগে। ফাইনেলি গাইজ আমাৰ চাহ হৈ গ'ল। ৰাতিপুৱাৰ চাহ, পকৰি আৰু লাল চাহ। এতিয়া আমি খাব ওলাইছোঁ। যিহেতু ভাবিলোঁ ইমান দিন ব্লগ কৰা নাছিলোঁ, আজি ভাবিলোঁ এটা মিনি ব্লগকে বনাই দিওঁ। সেইকাৰণে আপোনালোকৰ ওচৰত মিনি ব্লগ এটা বনাই দিলোঁ। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে আমাৰ চেনেলটো নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই গাইজ, আজিলৈ ইমানেই আৰু।